স্বাগতম জনাইছোঁ প্ৰাণজিত চেলেঞ্জলৈ সকলোকে নমস্কাৰ কৰিছোঁ। মই হৈছোঁ প্ৰাণজিত মেলি আৰু মই 75 হাৰ্ড চেলেঞ্জৰ একচেপ্টটো কৰি থৈছোঁ আৰু সেইটোকে মই 25 ডেজ হ'ল আজিলৈকে। আৰু এইটো ভিডিঅ' কেতিয়া চাই এইটো গম নাপাওঁ, হ'লেও মই যেতিয়া ফাৰ্ষ্টলি বিগিনাৰ আছিলোঁ তেতিয়া মই সিমান চিনাপ অহা নাছিলে। মই আজি চিনাপৰ বিষয়ে ক'ম আৰু সকলোৰে মনত আহে চাগে যে মোৰ লং জাম্প আহিছে, দৌৰ আহিছে বা চিনাপটো নাই হোৱা, বা চিনাপ আহিছে লং জাম্প আহিছে বা দৌৰটো নাই হোৱা। ঠিক তেনেদৰে সকলোতে মই এতিয়া চেষ্টা কৰিছোঁ পাৰফেক্ট হ'বলৈ কাৰণে, এক্সেলেণ্ট কৰিবৰ কাৰণে। গতিকে মই যিমান পাৰে চেষ্টা কৰিছোঁ আৰু লং জাম্প সকলো ক্ষেত্ৰতে মোৰ অলপ হ'লেও ইম্প্ৰুভ হৈছে। গতিকে মই আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ নিজকে যিটো চিনাপ হয়, চিনাপটো মই কেনেদৰে ইম্প্ৰুভ কৰিব পাৰিলোঁ এইটো মই সকলোকে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ ফাৰ্ষ্টে আহিছিলে মানে এজ এ বিগিনাৰ নহয়গৈ আৰু মই প্ৰেক্টিছ কৰি আছিলোঁ, বাট সিমান নাছিলে। তেতিয়া প্ৰেক্টিছ কৰোঁতেও মোৰ 8, 7 বা 9 মেক্সিমাম 9লৈকে আহিছিলে আৰু 14লৈকেতো বহুত দূৰৰে কথা। এইটো কেতিয়াবা যদি টানি টুনি কোনোবা লগৰে সহায় কৰে তেতিয়া 14 আহিছিলে। বাট মই আজি শ্বেয়াৰ কৰিব বিচাৰোঁ নিজৰ এক্সপিৰিয়েঞ্চটো। গতিকে মই কেনেদৰে পাৰিলোঁ আৰু মই এইটো গেৰাণ্টি দিব পাৰোঁ যে মই নিজে কেনেকৈ কৰিলোঁ, কেনেকৈ প্ৰেক্টিছ কৰিলোঁ, কোনটো পোচাপ, কোনটো কেনেদৰে চিনাপ বা কেনেদৰে প্ৰেক্টিছ, কেনেদৰে ৱৰ্কআউট, চব এইটো ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। বাছ আপোনালোকে চেনেলটো চাই থাকিব আৰু ভিডিঅ'টো। গতিকে আৰু মই এইটো একো নিজকে বহুত এক্সেলেণ্ট বা কিবা বুলি কোৱা নাই। মই যিটো এক্সপিৰিয়েঞ্চ, যিটো 75 হাৰ্ড চেলেঞ্জত মই যিটো পাৰফেক্ট হৈ আছোঁ এতিয়া, মানে চেষ্টা কৰি আছোঁ, তাকে শ্বেয়াৰ কৰিছোঁ। গতিকে এতিয়া মই পুচাপ বা পুলাছ বা চিনাপ কেনেদৰে মাৰিম তাৰে কেইটামান টিপছ দিম। এইটো টিপছটো কমচে কম শ্বৰ্ট হ'ব, হ'লেও এইটো আপোনালোকক বহুত উন্নত কৰিব বুলি মই আশা কৰিছোঁ। আৰু ভিডিঅ'টো এতিয়া চাওক মই কেনেদৰে পুচাপ বা চিনাপ কৰিছোঁ। ফাৰ্ষ্টে আপোনালোকে যদি পুচাপ ডেইলি যদি ফিল্ডলৈ আহে যে 50টা মাৰিবই, 50টাতকৈ ওপৰ মাৰিব, হ'লে মিনিমাম 50টা মাৰিব চেষ্টা কৰিব। আৰু এই পুচাপটো মানে নৰ্মেলি আপোনালোকে যদি এনেকৈ মাৰিব মন যায় এনেকৈ পাৰিবা, যে এনেকৈ নৰ্মেলি এনেকৈ 50টা মাৰিব পাৰিবা। ফুল ষ্ট্ৰেট হ'ব লাগিব, এনেকৈ কমচে কম 50টা। তাৰপাছত মানে টোটেলি যদি 50টা মাৰিব পাৰে ভাল, এনেকৈ ৰেগুলাৰ। তাৰপাছত যদি নৰ্মেলি হয় তেনে এইটো মূৰ্তিটো হাতৰ মজবুত লাগিব, এনেকুৱা মূৰ্তি বনাব লাগিব। তাৰপাছত এইটো এনেদৰে, তাৰপাছত ফুল বডি ষ্ট্ৰেট হ'ব লাগিব এনেদৰে। তাৰপাছত এনেদৰে হ'ব লাগিব, মই কৈ দিছোঁ এনেদৰে। তাৰপিছত এনেদৰে হোৱাৰ পাছত এনেকৈ আকৌ চেষ্টা কৰিব পাৰি যে হাত মূৰ্তি কৰি পিনে এনেকৈ, ঠিক আছে। এইটো আৰু এইটো বেছি প্ৰয়োজন। তাৰপাছত যদি আপোনালোকৰ ওচৰত টায়াৰ আছে দেন টায়াৰটো এইটো ল'ব, ঠিক আছে। এনেধৰণৰ টায়াৰটো ল'ব। মই এনেদৰে আপোনালোকে যদি মোৰ সকলো ভিডিঅ' ক্লিপ চাই দেন যেতিয়া মোৰ আপাৰ বডি প্ৰেক্টিছ হয় তেতিয়া মই এনেকুৱা টায়াৰত এই মানে পুচাপটো কৰোঁহি। মই এনেদৰে কৰিব লাগে ফাৰ্ষ্টে, ঠিক আছে। টায়াৰটো এনেদৰে হ'ল, এনেদৰে অহাৰ পাছত এইটো এনেদৰে হ'ল, ঠিক আছে। এইটো এনেকৈ অহাৰ পাছত এতিয়া মূৰটো মানে ভিতৰত সোমাই দিব লাগে, ঠিক আছে। এনেদৰে প্ৰেক্টিছ কৰাৰ পাছত আৰু এটা আছে যিটো হ'ব হেংগিং পুচাপ বুলি কয়, মানে চিনাপ বুলি কয়। এইটো মই দেখুৱাব বিচাৰিছোঁ সেই তাত, ঠিক আছে। এইটো আছে, এইটোত আমি এনেদৰে বনোৱালে ভালেই, যদি নবনায় দেন ঘৰৰ কোনোবা মানে জেগাত এনেকুৱা কাপোৰ থ'বলৈ বা চেষ্টা এটা কৰিব বনাবলৈ, নাইবা ফিল্ডতে পাব পাৰি। যদি নাই তেন লগৰবিলাকক কৈ পিনি বনাই ল'ব পাৰিবা। অলপ দূৰৰ পৰা লৈছোঁ কেমেৰা। এইটো এনেদৰে আছে, এইটো আমাৰ ফিল্ডত উপস্থিতহে আছে, আমাৰ লগৰবোৰে বনাই থৈছে। ফাৰ্ষ্টে এইটো হাতৰ মূৰ্তি ইয়াতো বনাব পাৰি, ইয়াকো ভাল হ'ব। এনেদৰে হৈ পিনিও কৰিব পাৰি। তাৰপিছত এনেকৈ উল্টাকৈ আমি চিনাপ বা পুলাছ মাৰিলে এনেদৰে কৰোঁ। গতিকে এইটো হাতটো এনেদৰে ল'ব, ঠিক আছে। এনেদৰে লোৱাৰ পাছত এইটো, ঠিক আছে, পূৰা চিধা কৰিব শৰীৰটো। 2, 3, 4, 5, ঠিক আছে। অকল মই যিমান কৰিছোঁ ইমানেই নকৰিব, যে ইমানেই কৰিলে আপোনালোকৰ লোকচান হ'ব। মই যিবিলাক প্ৰেক্টিছ কৰি মই এতিয়া ইমান ইম্প্ৰুভ হৈছোঁ তাকে শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়া মই চিনাপ বাৰলৈ আহিছোঁ। চিনাপ বাৰটো কেইটামান টিপছ আছে, ঠিক আছে। ইয়াতো টিপছ আছে, টিপছ মানে ইয়াতে সকলো কাম হ'ব, যেনেদৰে কেনেকৈ এক্সিডেণ্ট হ'ব, কেনেকৈ কিবা হ'ব, কি হ'ব। গতিকে ইয়াতে দেখা যাব।
যদিহে আপোনালোকে যেনিবা 12 চিনা পাৱাৰ ওপৰত উঠি আছে, তাৰপিছত যদি যিমান পাৰে 14-15 টানোতেতো কমচে কম মিনিটৰ ওপৰত যাব। গতিকে আপোনালোকে চেষ্টা কৰিব, যদি টানিবও নোৱাৰে দেন আপোনালোকে ওলমি থাকিব চেষ্টা কৰিব। নৰ্মেলি এনেকৈ ওলমি থাকিব আৰু মই যিটো কৈছোঁ সেইটো চাই যাব ভালকৈ। এইটো এনেকৈ এইটো বেছি বহল নহয়, বেছি ওচৰ নহয়, মাজত থ'ব। তাৰপাছত ভৰি ষ্ট্ৰেইট, তাৰপাছত এইটো এনেকৈ কৰি ঠিক আছে এনেদৰে ৰাখিব। এনেদৰে 1 মিনিটমান কমচে কম থাকিব, মিনিমাম 1 মিনিট থাকিব চেষ্টা কৰিব। তাৰপাছত আৰু এটা টিপছ দিছোঁ, এইটো এডভান্স টিপ বুলি কয়। মই 5টা টিপছ দিলোঁ। এটা এডভান্স টিপটো কি হ'ব, ফাৰ্ষ্টে ওপৰলৈ আপ বুলি উঠিলে, তাৰপিছত ওপৰৰ পৰা লাহে লাহে তললৈ আহিলে, এইটো ওপৰলৈ আহিলোঁ আপ, ঠিক আছে। তাৰপৰা লাহে লাহে নামিবগৈ, এনেকৈ লাহে লাহে শ্ল' হাত কঁপি যাব পাৰে, মোৰ কঁপিছে। এনেদৰে লাহে লাহে, ঠিক আছে। এনেদৰে কমচে কম ট্ৰাই কৰিব, যিমানবাৰ চেষ্টা কৰে বা যিমানবাৰ পাৰে, ঠিক আছে। এনেদৰে হ'ব। আৰু বেছিকৈ নকওঁ, মই ইমান টিচাৰ গুৰু নহয় যে ইমান পাৰফেক্টলি জানিবলৈ, বাট মোৰ যিটো এক্সপিৰিয়েঞ্চ, কোনোবাই কমেণ্ট কৰি বেয়া গালিও দিব পাৰে যে এইবোৰ টিপছ ভুল বা আপুনি বা তুমি বেলেগ ধৰণে টিপছ শিকাইছা, বাট মোৰ একো তাত ক'বলৈ মতলব নাই বা কিবা নাই। মই যি এক্সপিৰিয়েঞ্চ আছে, মোৰ যি এক্সপিৰিয়েঞ্চ হৈছে, এইটোকে মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। গতিকে এইবোৰ ট্ৰাই কৰিব। মই ভিডিঅ' দীঘল নকৰিলোঁ, কাৰণ টিপছ যদি হয়, টিপছ কেইটামান শিকাব লাগে। তাৰপাছত মানে যি বুজিছোঁ এইটো শিকাই দিছোঁ। তাৰপিছত এইটো ট্ৰাই কৰিব। যাৰ যাৰ কিমান পোচাজ বা চিনা বাঢ়ে এইটো কমেণ্ট কৰি জনাব। আৰু আগন্তুক আহিবলগীয়া ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ সকলোকে বেষ্ট অফ লাক। আৰু ইয়াকে কৈ মই আজিৰ ভিডিঅ'টো সামৰিছোঁ। গতিকে থেংক ইউ, চালো, জয় হিন্দ।